আজিৰ ভিডিঅ'টো বহুত দৰকাৰী। যদি আপোনালোকৰ একাউণ্ট আছে, ফোনপে আছে, গুগল পে আছে আৰু যিকোনো মাধ্যম পইচা ট্ৰান্সফাৰ কৰাৰ আছে আৰু আপোনালোকে যদি ছ'চিয়েল মিডিয়াত এক্টিভ, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ, যেতিয়াৰ পৰা নেকি আমি বেছি ডিজিটেলাইজ হৈ গৈ আছোঁ, আমি যিকোনো টকা পইচা ট্ৰান্সফাৰ আদি কৰি সকলো আমাৰ মোবাইলতে হৈ গৈ আছে। কাৰণ আজিকালি চব মোবাইলতে ফোনপে আছে, গুগল পে আছে, আপোনালোকে এঠাইৰ পৰা আন ঠাইলৈ পইচা পঠাব পাৰে। সেইকাৰণে আমাৰ যিমানে ডিজিটেলাইজ হৈ গৈ আছে, সিমানে আমাৰ ক্ৰাইমবোৰো ক্ৰাইম কৰাৰ যোনবিলাক মানুহ সিহঁতো বাঢ়ি গৈ আছে। কাৰণ মই আপোনালোকক এটা কথা কৈছোঁ, আজি এসপ্তাহ হৈছে মোৰ ওচৰত দুজনৰ ভিতৰত মোৰ ওচৰত দুজন মানুহ আহিছে। প্ৰথমজনৰ কাহিনী আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। প্ৰথমজনে আহি কৈছে, মই 12,000 টকা দিলোঁ এজন মানুহক, এতিয়া 1,000 টকা দিব লাগে। মোৰ ওচৰত আহিছে, মই যিহেতু বেংকৰ CSP চলাওঁ, সেইকাৰণে মোৰ ওচৰত আহিছে যে পইচা ট্ৰান্সফাৰ কৰি দিব লাগে। মই সুধিলোঁ কিহৰ কাৰণে দিব লাগে, যে সিহঁতে কৈ আছে যে সিহঁতে KBCত বোলে সিহঁতৰ নম্বৰটো চিলেকশ্যন হৈছে, সিহঁতে এটা চাফাৰী নহ'লে চাফাৰীৰ বদলি 14 লাখ টকা পাব বুলি। মই কাষ্টমাৰজনক বুজাই ক'লোঁ যে এইটো কেতিয়াও হ'ব নোৱাৰে। আপুনি যেতিয়ালৈকে KBCত নাযায় তেতিয়ালৈকে আপোনাৰ KBCত চিলেকশ্যন নহ'ব। এইবিলাক ফ্ৰড, আপুনি পইচা নিদিব। মই কৈ আছে যে মই অলৰেডি 12,000 টকা পে'ড কৰিলে, কোনোবা মানুহৰ পৰা 12,000 টকা পে'ড কৰিলে, কিন্তু এতিয়া মই 1,000 টকা দিলে মই গাড়ীটো পাম। আমি কৈছোঁ কেতিয়াও নাপায় আপুনি গাড়ী। আপুনি টকা যিমানে দি থাকিব আৰু সিহঁতে সিমানে এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এনেকৈ কৈ আপোনাৰ টকা লুটি থাকিব। গতিকে আপুনি নিদিব। মোৰ কথা নুশুনিলে আকৌ 1,000 টকা দিলে। পিছত সেই মানুহজনে যেতিয়া 1,000 টকা দিলে, তেতিয়া সেই মানুহজনে কৈ আছে আপোনাৰ নামত অলৰেডি হৈ গ'ল, এতিয়া আকৌ 11,000 টকা দিলে আপোনাৰ গাড়ীটো ঘৰত পঠাই দিব, নহ'লে কেছ পইচা আপোনাৰ বেংকত জমা কৰিব। মানুহজন ইমান দুখীয়া, টমটম চলাই খায়। চাওকচোন কেনেকুৱা, গোটেই দিনত 500 টকা, 400 টকা, 300 টকা টমটম চলাই আনে, আৰু ইয়াৰ ভিতৰত সিহঁতৰ চাউল চব্জি, কি দাম চব্জিৰ। তেনেকুৱা মানুহে যদি আপুনি অলৰেডি 12,000 পে'ড কৰি দিয়ে, 3-4 মাহৰ যিমান টকা উপাৰ্জন কৰিছিলে গোটেইখিনি তেখেতে পে'ড কৰিলে অলৰেডি। এতিয়া 3-4 মাহ চলিব কেনেকৈ? আৰু সেইটো কৰিছে একমাত্ৰ লোভত পৰি। সেইকাৰণে কয় লোভে বা পাপে মৃত্যু। কেতিয়াও আপোনালোকে লোভত নপৰিব। আপোনাক কোনোবাই টকা দিব বুলি ভাবি আপুনি তাক কেতিয়াও টকা নিদিব। আপোনাক কেতিয়াও কোনেও টকা নিদিয়ে। আপোনাক KBC পইচা সোমাব, বা আপুনি চাফাৰী পাব, বা আপোনাক মেছেজ কৰিব যে আপুনি OTP দিয়ক। আপোনাৰ ফোনপে'ত 1,000 টকা পঠাব প্ৰথমে, পিছত আপুনি কি কৰিব যে মোক 1,000 টকা গুচি গ'ল। আৰু এজন কাষ্টমাৰ আহিছিলে সিদিনা, কৈছে যে আপোনাক 1,000 টকা পঠাই দিলোঁ ভুলক্ৰমে, গতিকে আপুনি মোৰ টকাখিনি ঘূৰাই দিয়ক। তেনেকুৱা কৰি কৈছে। ঠিক আছে, মানুহজন খোৱাত যে মোৰ বেলেগৰ যিহেতু 1,000 টকা আহিছে, মই ৰাখিনো কি কৰিম, মই সেই টকাখিনি ঘূৰাই দি দিওঁ তেখেতক। পিছত সি কি কৰিলে, গোটেইখিনি তেখেতৰ একাউণ্টত আছিলে 9,000 আৰু 1,000, 10,000 টকা গোটেইখিনি লৈ গ'ল। তেনেকুৱা পালাটো কেতিয়াও নকৰিব। ডিজিটেলাইজ হোৱাৰ লগে লগে এই ক্ৰাইমবোৰো বেছিকৈ হ'ব ধৰিছে। আৰু বেছিভাগ ক'ব দিল্লী, UP, কলকাতাৰ পৰা ফোন মাৰিব আপোনাক ফ্ৰড কৰিবৰ কাৰণে, আপোনাৰ পইচা যিমানখিনি আছে লৈ যাবৰ কাৰণে কল কৰিব। গতিকে তেনেকুৱা পালাত নপৰিব দোস্ত। আৰু ফোন আহিলেও কেতিয়াও আননোন নাম্বাৰত আহিলেও ৰিচিভ নকৰিব। কিবা কাৰণত যদি ৰিচিভ কৰিব লগা হয়, তেতিয়াও যদি আপোনাক পইচা কিবা কাৰণত বেলেগ লোভ দেখায়, তেতিয়া আপুনি কথা নাপাতিব, গালি পাৰি দি দিব তেনেকুৱা মানুহক। মই বেংক চলাওঁ, জানো বহুত ফ্ৰড হৈ আছে। বহুত মানুহ মোৰ ওচৰত আহি কিছুমানে কান্দি দিয়ে। এনেকুৱা দুখ লাগে যে এনেকুৱা মানুহ তই কিয় গৈছিলি, তেতিয়া মনত এনেকুৱা কিয় ফোন কৰিলি। এনেকুৱা দুখীয়া পৰিয়ালৰ মানুহে পইচা যদি 1 টকাও বা 10 টকাও দিয়ে, তেতিয়াও দুখ লাগে দোস্ত। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে কেতিয়াও তেনেকুৱা পাল্লাত নপৰিব, আৰু কেতিয়াও লোভত নপৰিব যে মোক পইচা দিব সেইকাৰণে মই 500 টকা দিম, কেতিয়াও হ'ব নোৱাৰে। সেই তেনেকুৱা পাল্লাত কেতিয়াও নপৰিব, বাৰে বাৰেকৈ কৈছোঁ। আৰু আপোনালোকে সজাগতাত থকাটো বাধ্যতামূলক। আৰু চিন্তা ভাৱনা কৰি আপোনালোকে, কিছুমানে ফোনপে' চলায়, সিহঁতে আনকি একোৱে নাজানে, স্কেনাৰ দি পইচা দিব এইখিনিয়ে জানে, পিনক'ড মাৰে, সিহঁতক ফোন কৰে বেছিকৈ, আৰু সিহঁতে ফোন কৰিলে আল্টিমেটলি দিয়েই, কাৰণ সিহঁতৰ পৰা বেছিয়ে লুটিব পাৰে।
সেইকাৰণে কৈছোঁ দোস্ত, বেলেগে কোনোবাই যদি কিবা কয় যে মই বেংকৰ পৰা কৈছোঁ কিবা কৈছোঁ, তেতিয়া কোনেও কেতিয়াও কাৰো লগত নামাতিব। যদি বেংকৰ ফালৰ পৰা কৈছে বুলি কয়, তেতিয়া ক'ব যে মই বেংকত গৈ কণ্টেক্ট কৰিম, ব্ৰাঞ্চত গৈ কণ্টেক্ট কৰিম। যদি আমাৰ মেনেজাৰ ছাৰে কয় তেতিয়াহ'লে আপোনাক পইচাটো দিম, তেনেকুৱা ক'ব। আৰু কিবা ডকুমেণ্টছৰ কাৰণেও যদি আপোনাক ফোন মাৰে, তেতিয়াও আপোনালোকে কোন বেংকৰ পৰা ফোন মাৰিছে যে সেই বেংকক সুধি মই বেংকতহে দিম। আপোনাক কিয় দিম? ATMৰ পিন বিচাৰিব যে আপোনাৰ ATM বেয়া হৈ গৈছে, আপোনাৰ ATM ঠিক কৰিব লাগে, তেনেকুৱাও যদি কয় আপুনি, তেনেকুৱাও ক'লেও আপুনি বেংকত যাব। বেলেগে ফোন কৰিলে কেতিয়াও আপুনি তেনেকুৱাকৈ ৰিপ্লাই নিদিব, আৰু পিন কোড বা আধাৰ কাৰ্ড বা বেংকৰ চিক্ৰেট নাম্বাৰ কেতিয়াও শ্বেয়াৰ নকৰিব। থেংক ইউ। আশা কৰিলোঁ যে আপোনালোকে এইটো ভুল কেতিয়াও আৰু নকৰে।